দুপৰীয়াৰ ভাত সাজত যদি জুতি নহয় খাবলৈ মন নাযায়। সেয়ে যিদিনাখনেই মোৰ লৰালৰি হয় বা ভাত বনাব দেৰি হয় সেইদিনাখনেই মই ডিমৰ কাৰী, বিশেষভাৱে মই ডিমৰ কাৰী বনাওঁ। আৰু সেই ডিমৰ কাৰী মই তেতিয়া প্ৰেছাৰতে বনাওঁ আৰু সোনকালে হ'বৰ বাবে সকলোবিলাক প্ৰেছাৰতে দি দিওঁ। আলু বাকলি নুগুচোৱাকৈ ভালকৈ ধুই পেলাই দি দিছোঁ আৰু ডিমো দি দিছোঁ আৰু লগতে ডাঙৰ দুটা পিঁয়াজ কাটি দিছোঁ আৰু দুটা বিলাহীও কাটি দিছোঁ আৰু নিমখ জোখমতে, হালধি, তাৰপৰা জালুকৰ গুড়ি আৰু অকণমান জিৰা গুড়িও দি দিছোঁ আৰু জলকীয়া এটা দি দিছোঁ। দি পেলাই তাতে অকণমান আদাও থেতেলিয়াই দিছোঁ আৰু এইদৰে মই সকলোবিলাক প্ৰেছাৰতে দি লৈ পেলাই প্ৰেছাৰটো দুটা চিটি আহিবলৈ দিলোঁ। প্ৰেছাৰটো ঠাণ্ডা হ'লতে ডিমকেইটা কাঢ়ি লৈ ডিমৰ বাকলিকেইটা গুচাই ল'লোঁ আৰু আনফালে আলুকেইটাও উলিয়াই লৈ আলুৰ বাকলিকেইটা গুচাই ল'লোঁ। আলুৰ বাকলি নুগুচোৱাকৈও কেতিয়াবা দি দিওঁ, নুগুচোৱাকৈও দিব পাৰে আপোনালোকে। আৰু মই তাৰপিছতে কেৰাহী এখনতে মিঠাতেল অলপ গৰম কৰি লৈ ডিমকেইটা তাতে ভাজি ল'লোঁ। ভাজি লৈ পেলাই তাতে সেই তেলতে আকৌ এই আলুকেইটা দি লৈ সেয়াও ভাজি ল'লোঁ আৰু অলপ ভাঙিও দিলোঁ, হেতাখনেৰে অলপ ভাঙিও দিলোঁ। খাবলৈ ভাল হ'বৰ বাবে তাতে অকণমান মিট মছলা আৰু অকণমান জলকীয়া গুড়ি, ৰংটো ভাল হ'বৰ বাবে অকণমান জলকীয়া গুড়িও দি দিলোঁ। আৰু তাৰ পাছতে পিঁয়াজ বিলাহীৰ পেষ্টখিনিও তাতে মই দি লৈ পেলাই এইখিনি অলপ সময়ৰ বাবে উতল আহিবলৈ দিলোঁ। যেতিয়াই উতল আহিলে তাতে মই ভাজি লোৱা এই ডিমকেইটা তাতে দি দিছোঁ আৰু এটা ডিম মই ভাঙি দিছোঁ। এইদৰে ভাঙি দিলে ডিমৰ আঞ্জাকণ খাবলৈ বেছি ভাল হয়, সেইবাবে মই ডিম এটা তাতে ভাঙি দিছোঁ আৰু মই প্ৰায়ে তেনেকুৱাই কৰোঁ। ডিম এটা বেছিকৈ লৈ পেলাই তাতে মই ভাঙি দিওঁ। এতিয়া ডিমৰ আঞ্জাকণ ভালকৈ উতল আহিবলৈ দিলোঁ। যে উতল আহিলে আৰু তাৰ পাছতে মই ডিমৰ আঞ্জাকণ কাঢ়ি ৰাখিলোঁ। আৰু এইদৰে আপোনালোকে বনাই চাবচোন, তেতিয়া সোনকালেও হয় আৰু আপোনাৰ খাবলৈও ভাল হয়। ডিমৰ আঞ্জা এইদৰে যদি ডিম আপুনি ভাঙি দিয়ে আৰু আপোনাৰ হাতত যদি সময় কম থাকে, এইদৰে প্ৰেছাৰতে ডিমৰ সকলোবিলাক ডিম, আলু, পিঁয়াজ, নহৰু যি দিয়ে সকলোবিলাক দি পেলাই ডিমৰ কাৰী সোনকালে বনাবও পাৰে আৰু খাবলৈও ভাল হয়।